Hello friends, welcome back to another vlogs. বন্ধুসকল আজি মই আপোনালোকক দেখাম হৰিহৰ খেতি। মই আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলো মোৰ আলু খেতিৰ ভিডিঅ'ৰ পাৰ্ট 2 তো চাওক আজি মই আপোনালোকক দেখাব চেষ্টা কৰিছো কিমান ধুনিয়া এই হৰিহৰ খেতিবিলাক মানে আমাৰ ঘৰৰ সন্মুখতে আছে এই খেতি পথাৰখন যত মই মানে আবেলি পাৰিলে এবাৰ আহো আৰু ৰাতিপুৱা এবাৰ আহো ইয়াতে সন্মুখত এটা বিল আছে বিলৰ ওচৰতে বিলখন নলকে চাইছে বহুত ডাঙৰ এখন পথাৰ যত ধান মাহ সৰিয়হ মৰাপাত ইত্যাদি আপোনাৰ খেতিবিলাক কৃষকসকলে খেতিবাতিবিলাক কৰে তো ইয়াতে আপোনালোকে চাওক কিমান ধুনিয়া কিমান ডাঙৰ পথাৰখন যত কেৱল সৰিয়হ আৰু সৰিয়হ সেইকাৰণে চাগে ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল অসম আমাৰ ৰূপহি গুণৰ নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দিশ তো যত আৰু এটা কথা এই গীতত আৰু কৈছিলে যে গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি অসম দেশৰ দৰে নেপাও ইমান ৰখাল মাটি আসলতে সঁচাকৈয়ে কথাটো যে আমাৰ অসমৰ নিচিনা ৰখাল মাটি হয়তো পৃথিৱীৰ কতো নাই যত আমাৰ বিভিন্ন ধৰণৰ সোণালী শস্য যত বিভিন্ন ধৰণৰ মাটিমাহ সৰিয়হ মৰাপাত বিভিন্ন ধৰণৰ শাক-পাচলি আদি কৰি বিভিন্ন ধৰণৰ খেতিবাতিবিলাক কৃষকসকলে খেতিবাতি কৰে এটা চাক মই সৰিয়হৰ ফুলবিলাক সৰুকে দেখাব যত্ন কৰিছো একদম জুম কৰি আপোনালোকক ওচৰৰ পৰা দেখাব যত্ন কৰিছো কিমান ধুনীয়া লাগিছে আসলতে সঁচাকৈ চাওক জুম কৰি মই এটা সৰিয়হ ফুল আপোনালোকক দেখাব চেষ্টা কৰিছো কিমান ধুনীয়া লাগিছে এই চাওক ৰাতিপুৱা ডাৱৰবিলাক নিয়ৰবিলাক কিমান ধুনীয়াকৈ তাত ফুলবিলাকত লাগি আছে মৌমাখিবিলাক ইয়াতে দিনত মৌমাখিবিলাক আহে ইয়াত মৌবিলাক পান কৰে আৰু সিহঁতৰ নিজৰ ঘৰলৈ গুচি যায় কিমান ধুনীয়া ফুল আপোনালোকে চালে গম পাব যদি কেতিয়াবা এনেকুৱা মানে যদি আপোনাৰ ঘৰৰ ওচৰে পাজৰে আছে চালে মানে খেতি পথাৰখনৰ ফালে চালে মনটো একদম মুগ্ধ হৈ যায় যেনিবা কিমান ধুনীয়া এখন বাগিচা যত এটা কালাৰৰ ফুল ফুলি আছে গোটেই বাগিচাখনত ওচৰতে আছে আমাৰ কবৰস্থান আৰু তাৰ ওচৰতে এই ধুনীয়া ফুলৰ বাগিচাখনি একচুয়ালি ফুলৰ বাগিচা নহয় আপোনালোকে হেনেকে নলব এইখন আমাৰ সৰিয়হ খেতিৰ বাগিচা বুলি ক'ব পাৰি বহুত ধুনীয়া এই চাওক দেখা পৰে আৰু হিফালে আৰু মোৰ পিছফালে আছে বহুত আপোনালোকক দেখাব চেষ্টা কৰি আছো কেমেৰাত দেখা পোৱা নাই আপুনি হিফালে যিমান দূৰলৈকে দেখা গৈছে তালৈকে আছে ইয়াতে সৰিয়হ ফুলবিলাক আপুনি যদি ইয়াৰ মাজত সোমায় মানে কিমান যে প্ৰাকৃতিক সৌন্দৰ্য কিমান যে ধুনীয়া এটা সিনাৰি এইটো মানে নাহিলে বা আপোনালোকে যদি যায় তেতিয়াহে গম পাব সঁচাকে মনোমুগ্ধ সঁচাকে মন চুই যাব লগা হৃদয় চুই যাব লগা ধুনীয়া এখন মানে প্ৰতিচ্ছবি বা ছবি আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে এই সৰিয়হ খেতিবিলাক আৰু যে ভাল লাগিলে নিশ্চয় এটা কমেন্ট কৰিব আৰু যদি ভাল লাগে ভিডিঅ'টোতে লাইক দিব চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থাকিব মই প্ৰতিটো ফুল কেইটামান ফুল আপোনালোকক দেখাব যত্ন কৰিছো ইয়াতে চাওক এইটো জুম কৰি দেখুৱাইছো কিমান ধুনীয়া সঁচাকে একেবাৰে নিয়ৰবিলাক লাগি আছে ধুনীয়াকৈ টোপালবিলাক লাগি আছে নিয়ৰৰ টোপালবিলাক মজা বুম এটা মজা মানে বুম ক'ব পাৰি আপোনালোকে ক'ব পাৰি বুম এটা সিনাৰি বহুত ধুনীয়া তো আপোনালোকক দেখুৱালো কেনেকুৱা লাগে ক'ব কেনেকুৱা লাগিছে ক'ব ড্ৰোন থাকিলে আপোনালোকক ভালকৈ দেখাব পাৰিলো হয় ওপৰৰ ফালৰ পৰা যদি সিনাৰিটো দেখাব পাৰিলো হয় তেনেহ'লে কিমান ধুনীয়া আছে আপোনালোকে গম পালেহেঁতেন আৰু ভাল লাগিলেহেঁতেন যেহেতু ড্ৰোন নাই
মই মোবাইলেৰে কৰি দেখুৱাইছোঁ আপোনালোকক গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুসকলৰ লগত তো আজিলৈ ইমানেই লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই